হাই বন্ধুসকল, আপোনালোকক মফিদুল টেক আসাম ইউটিউব চেনেলৰ পৰা সকলোকে স্বাগতম জনাইছোঁ। তো যিসকল বন্ধু বান্ধৱীয়ে 2021 LP UP টেট দিব বুলি ভাবি আছে, সেইসকল বন্ধু বা বান্ধৱীৰ কাৰণে আজিৰ এই ভিডিঅ'টো ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব আৰু বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব। তো যিবিলাক বন্ধু বা বান্ধৱীয়ে টেট দিম বুলি ভাবি আছে, সেইসকল বন্ধু বা বান্ধৱীয়ে কাৰণে আজি এটা নতুন খবৰ। তো এডমিট কাৰ্ড আহি গৈছে। তো এডমিট কাৰ্ড কেনেকুৱাকৈ ডাউনলোড কৰিব, তো এই ভিডিঅ'ৰ সহায়ত কমপ্লিট প্ৰচেছ দেখাই দিম। তো ভিডিঅ'টো স্কিপ নকৰিব, স্কিপ কৰিলে হয়তো ভিডিঅ'টো বুজিব নোৱাৰিব। তো আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আপোনালোকে ক্ৰম ব্ৰাউজাৰ অথবা গুগলত সাৰ্চ কৰিব www.ssa.assam.gov.in/2021 ক্লিক কৰাৰ পিছত আপোনালোকে ক্লিক কৰাৰ লগে লগে আপোনালোকৰ যিটো ইউজাৰ ID এইটো বহাব। তাৰপিছত পাছপোৰ্ট যিটো আছে সেইটো বহাব। বহোৱাৰ পিছত পেজটো অপেন কৰিব। অপেন কৰাৰ লগে লগে চাওক, ইয়াতে ধুনীয়া, ইয়াতে চাওক দেখাই দিছে ডাউনলোড এডমিট কাৰ্ড। তো ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত আহি যাব। তো আপোনালোকে PDF ইয়াতে ক্লিক কৰিব। ক্লিক কৰি এডমিট কাৰ্ডটো ডাউনলোড কৰি ল'ব। তো আজিৰ ভিডিঅ' এইখিনিয়ে। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব আৰু বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব। ধন্যবাদ।